এইফালে স্ক্ৰীনশ্বটটো দেখিছে যে আপোনালোকক মনোৰঞ্জন দিবলৈ কিবা এটা বস্তু অৰ্ডাৰ কৰি আছোঁ, সেইবাবে ভিডিঅ' অলপ লেট কৰি দি আছোঁ, মানে 4-5 দিনৰ মূৰে দি আছোঁ। এইফালে স্ক্ৰীনশ্বটটো দেখিছে আৰু কি বস্তু এতিয়াই আপোনালোকক নকওঁ, আৰু হয়তো 4-5 দিনৰ পাছত বস্তুটো পাই যাবহি, আৰু তেতিয়া আপোনালোকক যেতিয়া আনবক্সিং কৰি দেখাম তেতিয়া আপোনালোকে গম পাব যে কি বস্তু অৰ্ডাৰ দি থৈছোঁ। নমস্কাৰ, সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু 4-5 দিন হৈ গৈছে ভিডিঅ' দিয়া, আৰু অলপ দেৰিকৈ ভিডিঅ'সমূহ দি আছোঁ, আৰু 2 দিনৰ মূৰে দিবলৈ ভিডিঅ' চেষ্টা কৰিম। যিটো বস্তু অৰ্ডাৰ দি থৈছোঁ সেই বস্তুটো অহাৰ পাছত, আৰু কি বস্তুটো যেতিয়া আনবক্সিং কৰিম আপোনালোকে তেতিয়া সকলোৱে গম পাই যাব। আৰু সকলোকে দীপাৱলী বহুত বেছি শুভেচ্ছা আৰু শুভকামনা আৰু মৰম যাচিছোঁ। আৰু দীপাৱলী পোহৰ যিদৰে আজি জ্বলিব চাকি বন্তি, আৰু সেইধৰণে সকলোৱে জীৱনবিলাক যাতে পোহৰ হৈ পৰক তাৰে কামনা কৰিছোঁ। আপোনালোকে জাষ্ট কৰকচোন বাৰু যে এই স্ক্ৰীনশ্বটত দেখুওৱা যিটো বস্তু অৰ্ডাৰ দি থৈছে সেই বস্তুটো কি হ'ব পাৰে। এইটো কৈ দিছোঁ আপোনালোকক যে অসমত তেনেকৈ হয়তো হোৱা নাই, যদিও হৈছে কম হৈছে, খুব বেছি 2-এটা ক'ৰবাত থাকিব পাৰে, আৰু মই এতিয়ালৈকে দেখা নাই। কিন্তু বাংলাদেশৰ ফালে বহুত এইটো মানে ভিডিঅ'ত চলে, আৰু বাংলাদেশৰ মানুহসকলে তেনেকৈ বাংলা ভাষাত বহুত বনায়, আৰু অসমতো বহুতে কিছুমানে হয়তো চেষ্টা কৰিছে, ময়ো চেষ্টা কৰি চাওঁ এবাৰ কি বস্তু আপোনালোকে জাজ কৰি জনাওক। আপোনালোকে জানে যে যোৱা কেইবাদিনৰ মানৰ পৰা মিষ্টাৰ JSB চেনেলটো হেক হৈছিলে নে তেখেতে সি মানে একটা ফটোৱামিয়ে কৰিছিলে নে কি নাজানো। যোৱাকালি এটা ভিডিঅ' পালোঁ, আকৌ ৰিটাৰ্ণ তেখেতে মানে সি ভিডিঅ' বনাইছে মিষ্টাৰ JSB চেনেলটোত, আৰু তাৰপাছত মানে আগতে যেতিয়া হেক হৈছিলে চাগে তেতিয়া চকু পানী উলিয়াই তাক কি দুখ দেখিবা, মানে একদম আমুকক চৰি মানে আমি কিবা ভাই সহায় কৰিব লাগে, তেনেকুৱা ধৰণৰ কথাবোৰ ইম'চনেল কথা অলপ কৈছিলে। আৰু যেতিয়া চেনেলটো এতিয়া ৰিটাৰ্ণ পাই গ'ল মানে তেতিয়া কিবা অকণমান খেলিমেলি হৈ গ'ল নেকি চাগে, মানে ক'ব নোৱাৰোঁ, মানুহটো অকণমান কিবা ধৰণৰ চেনেলটো পাই মানে সি কিবা নিচিনা কৰিছে। আৰু মইতো যি কথা কওঁ ডাইৰেক্ট চিধা কথা কওঁ, মানে কি এনে কিবা কালি ভিডিঅ'টো চাই কিবা পাগলামি কৰা নিচিনা লাগিলে। মানে এইটো বুজিলোঁ যে তাৰ চেনেলত এই যদি ৰোষ্টাৰকেইটাৰ ওপৰত সি মানে ভিডিঅ' নবনায় তাৰ বাহিৰে ঘেণ্টাও তাৰ ভিউজ নাহে চাগে, সেইবাবে সি চিধাই চেনেলটো পাইছে নে হেকেই হৈছিলে নে সি ফটোৱামিয়ে কৰিছিলে। মানুহটো কিবা দেখাত ফটোৱামিহে লগা ভিডিঅ' যিবোৰ বনায়, যিবোৰ কৰি থাকে অনবৰত কাৰোবাক গালি পৰা কিবা কৰা, এই ফটোৱামি তাৰ বাহিৰেনো কি বেলেগ একোডাল নহয়, ফটোৱামি সেইবিলাক। চেনেলটো পাইছে, পাই আকৌ কৈছে কি সি বোলে ৰোষ্টাৰকেইটা ৰিপ্লাই আহি আছে আগৰ ভিডিঅ'বোৰ। পুতা গু আগৰ মানে পুৰণা গু খুচৰি থকা মানুহ সেই JSB। শুনা JSB, অকল ৰোষ্টাৰকেইটাৰে টাৰ্গেট নেকি তোমাৰ, যে ৰোষ্টাৰকেইটাৰে ওপৰত ভিডিঅ' বনালেহে তোমাৰ ভিউৱাৰ্ছ আহিব নেকি, নে বেলেগকৈ কিবা ভিউৱাৰ্ছ নাহে নে তোমাৰ বেলেগ কণ্টেণ্ট নাই, মানে কি কণ্টেণ্ট ভাবিব নোৱাৰা মানে। ৰোষ্টাৰকেইটাৰ ভিডিঅ' বনোৱা আছে, ৰোষ্টাৰকেইটাৰ ওপৰতে ভিডিঅ' বনাই থাকোঁ, ভিউৱাৰ্ছ আহি থাকিব, বছ পইচা কমাই থাকিম, বেলেগ মানে একো ঠাণ্ডা নাই আমাৰ নিজৰ কণ্টেণ্ট লৈ কিবা। যদি বেলেগ কাম নাই, ঠাণ্ডা বতৰ আহিছে লেপখন লৈ কৈ থাকা, বছ ইমানে কথা। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে যিসকলে ভিডিঅ'টো শেষলৈকে চাইছে সকলোকে বহুত বেছি ধন্যবাদ। আকৌ এবাৰ কৈছোঁ দীপাৱলী বহুত বেছি শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু চাকি বন্তি জ্বলাৰ দৰে আজি সকলোৱে জীৱনবিলাক দিনবিলাক পোহৰ হৈ পৰক, উজ্জ্বল হৈ পৰক তাৰে কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই, থেংক ইউ।